আজি আমি লাই শাকৰ বইল ভাজি আৰু ৰঙালাও চাটনি বনাম আৰু তাকে আপোনালোকক দেখাম। লাই শাকৰ বইল ভাজি বনাবলৈ মই লাই শাক অলপ ছিঙি আমি বইল শাক বনাবলৈ শাকখিনি ভালদৰে এতিয়া শাকখিনি আমি কটাৰীয়ে নেকাটো মানে হাতেৰে এনেকৈ মোহাৰি মোহাৰি ছিঙি থৈ যাম। শাকখিনি আমি ইতিমধ্যে মোহাৰি ছিঙি ল'লোঁ। এতিয়া আমি লাই শাকৰ বইলৰ ভাজি বনাম। এয়া লাই শাকৰ বইলত দিবলৈ আমি কেৰাহী ঢাকন লগাই দিছোঁ। শাকখিনি এতিয়া আমি চাম কেনেকুৱা হৈছে। শাকখিনি লুটিয়াই দিছোঁ। শাকৰ পৰা পানী ওলাইছে আৰু শাকখিনি পানী শুকাবলৈ কাৰণে আমি ঢাকনখন উদঙাই দিছোঁ। এয়া শাক সিজি আছে। অলপ ৰঙালাও চাটনি বনাবলৈ মই ৰঙালাও অলপ পাতলা পাতলাকৈ কাটি লৈছোঁ, তেতিয়াহে মানে ভালদৰে সিজে। ৰঙালাওকেইডোখৰ দিলোঁ। তাৰ ওপৰত মই এতিয়া অকণমান নিমখ ছটিয়াই দিম। মাজে মাজে এনেকৈ চাই থাকিব, নহ'লে মানে জ্বলি যাব। এতিয়া অলপ ৰঙা হৈ গৈছে। ইতিমধ্যে আমাৰ ৰঙালাও সনা মানে ৰঙালাও চাটনিৰ বাবে সিজি গৈছে। এতিয়া আমাৰ ৰঙালাও হৈ গ'ল। এতিয়া মই ৰঙালাও কাৰণে মই কেপচিকামৰ চাটনি বনাব লৈছোঁ। এতিয়া আমাৰ ৰঙালাও চাটনি হৈ গৈছে। এতিয়া মই সোৱাদ অনুযায়ী নিমখ এতিয়া অকণমান নেমু টেঙা অকণ দি দিম। নেমুটো দিলে মানে চেণ্টটো ধুনীয়া আহে আৰু মানে খাবলৈও টেষ্ট লাগে। নেমুটো অকণ দি দিছোঁ। এতিয়া মই কেপচিকামকেইটা চাটনি বনাই লৈছোঁ। এয়া আমাৰ দুপৰীয়া থালি ৰেডি। আমাক দুপৰীয়া থালিত কি কি আছে আপোনালোকক দেখাইছোঁ। আজিলৈ ইমানতে সামৰিলোঁ। আগলৈ এনেদৰে ভিডিঅ' পাই থাকিব। বাই বাই।